নাহৰকটীয়াত উপস্থিত অৰণ্য মানৱ যাদৱ পায়েং। বিশ্ব পৰ্যটন দিৱসৰ দিনা নাহৰকটীয়াত উপস্থিত হয় অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং। নাহৰকটীয়াৰ জয়পুৰ কেন্দুগুৰি গাঁৱৰ প্ৰায় ৩ শতাধিক আয়ুসকাল অতিক্ৰম কৰা ইতিহাস প্ৰসিদ্ধ কেন্দু গছজোপা দৰ্শন কৰে পদ্মশ্ৰী যাদৱ পায়েঙে। উল্লেখযোগ্য যে বিশ্ব পৰ্যটন দিৱসৰ উপলক্ষে বলিমাৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পৰ উদ্যোগত কেন্দুগুৰি গাঁৱৰ কেন্দু গছৰ তলত আয়োজন কৰা সভাত অৰণ্য মানৱ যাদৱ পায়েঙে অংশগ্ৰহণ কৰি কেন্দু গছজোপাৰ ইতিহাস সম্বন্ধীয় ফলক উন্মোচন কৰে। বলিমাৰা থান সীতাকুণ্ড পৰ্যটন প্ৰকল্পই ইতিহাস প্ৰসিদ্ধ কেন্দু গছক ভাৰতীয় ডাক টিকট স্থান দিবলৈ চৰকাৰক আহ্বান জনায়। সন্ধিকালৰ মানৱ ইতিহাস বহন কৰি থকা কেন্দু গছজোপা গাঁৱৰ ৰাইজে সযতনে সুৰক্ষিত কৰি ৰখাৰ বাবে তেওঁ কেন্দুগুৰিবাসীক ৰাইজক আজি কেন্দু গছজোপাক সুৰক্ষা সংৰক্ষণ কৰিবলৈ বিচাৰিছোঁ আৰু সুৰক্ষা সংৰক্ষণৰ লগতে আমি এই ঐতিহাসিক গছজোপা ভাৰতীয় ডাক টিকেটত ছবি প্ৰকাশৰ কাৰণে ভাৰতীয় বিভিন্ন বিভাগৰ ডাক বিভাগৰ লগত জড়িত বিভাগসমূহক আমি এই সভাৰ যোগেদি দৃষ্টি আকৰ্ষণ কৰিবলৈ বিচাৰিছোঁ। ইতিহাস প্ৰসিদ্ধ গছজোপাৰ তলিত আমি আজি প্ৰচাৰ প্ৰসাৰৰ বাবে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েংদেৱক আমি অতি নিমন্ত্ৰণ কৰি আনিলোঁ। আজি তেখেতো আজি এই গছজোপাৰ সংৰক্ষণৰ সুৰক্ষাৰ বিষয়ে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়ালে। আমি আৰু তেখেতৰ পৰাও আমি ডাক টিকেটৰ ছবি প্ৰকাশৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগ পাম বুলি আশা কৰিছোঁ। লগতে ভাৰত চৰকাৰ অসম চৰকাৰৰ যোগেদিও আমি ডাক টিকেটত ছবি প্ৰকাশৰ কাৰণে অনুভৱ এনেকুৱা কেন্দুগুৰি গাঁওখন যে এই গছজোপা বৰ্তমানলৈকে সংৰক্ষণ কৰিছে, যি সময়ত চৰকাৰৰ 4 লেন 6 লেন নামত যিমান গছ গছনি কাটিলে তাৰ মাজত যে এই গাঁওখনে যে গাঁৱৰ সুৰক্ষা গাঁৱৰ যে সৌন্দৰ্য বঢ়াই ৰাখিছে, গাঁওবাসীলৈ মোৰ ধন্যবাদ জনাইছোঁ। আৰু যাতে এই গাঁওবাসী এই গছজোপাৰ পৰা পৰ্যটনৰ আকৰ্ষণমুখী হয় তাৰ বাবে সকলো ৰাইজলৈ মোৰ অনুৰোধ জনাইছোঁ। পৰ্যটন আজি বিশ্ব পৰ্যটন দিৱস দিন। ইয়াত এই প্ৰগ্ৰেমটো কৰাৰ কাৰণে আয়োজন কৰাৰ কাৰণে তেখেতৰ কৰ্মকৰ্তাসকলক মই ধন্যবাদ জনাইছোঁ। আৰু আহক ইয়াৰ পৰা সংবাদ মাধ্যমৰ